মানে আমি সঁচাকৈ মৰ্মাহত হৈছোঁ কাৰণ আমাৰ বিশ্ববিদ্যালয়ৰে এগৰাকী ছাত্ৰী হয় যদিও মই তেখেতক লগ পোৱা নাই আজিলৈকে বা দেখা নাই বাজনীক আমাৰ ছিনিয়ৰ হ'ব যিহেতু কিন্তু ঘটনাটোত খুব বেয়া লাগিল তো এইটো আমি আজি দীপাৱলী উপলক্ষে এনেকৈ মানে ইয়াতে কেনেকুৱা প্ৰচেছবিলাক যে চব হোষ্টেলক নিমন্ত্ৰণ দিয়ে মানে যিবিলাক ফ্ৰেণ্ড হোষ্টেল আৰু আমাক যেনেকৈ RCC 5 নিমন্ত্ৰণ দিলে 82 নিমন্ত্ৰণ দিলে RCC 7 নিমন্ত্ৰণ দিছে আমাক তো এনেকৈ নিমন্ত্ৰণ দিয়ে আৰু এনেকৈ বাকী হোষ্টেলৰ বেলেগ হোষ্টেলবিলাকে বেলেগ হোষ্টেলত যায় এইটোৱে দীপাৱলীৰ পৰিৱেশ আৰু উৎসৱমুখৰ পৰিৱেশ আৰু সেই যে মানে কি এনেকৈ মানে ফ্ৰেণ্ডশ্বিপবিলাক বনি উঠে আৰু আজি কি বিদ্যালয়ৰ এগৰাকী ছাত্ৰী হয় ইংলিছ বিভাগৰ আমাৰ ছিনিয়ৰ হয় বাজনী মানে দীপাৱলী উপলক্ষে যি বন্ধ দিছিল ছুটি দিছিল তো এইটো কাৰণে মানে ঘৰত গৈছিল ঘৰত গৈ থাকোঁতে ৰাস্তাত দুৰ্ঘটনাত নিহত হয় তেওঁ আৰু তেওঁৰ ফাদাৰ আছিল ঘটনাটো সঁচাকৈ বহুত মৰ্মাহত কৰিছে আমাৰ হোষ্টেলৰ মুস্তাফাহঁতে মানে চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাইছে খুব বেয়া লাগিল এতিয়া আমি RCC 5লৈকে গৈ আছোঁ মই এটা ঘটনা এটা ক'ম বাৰু এই আমি এতিয়া গৈ আছোঁ RCC 5লৈ আমাৰ ফ্ৰেণ্ড হোষ্টেললৈ আমি এনেই গৈ আছোঁ আজি তাৰমানে বিৰাট লেভেল তাৰমানে VIP কেইটা জিকিলটো মালিকে বলটোও চোৱা নাই বেচেৰাই বেটখনো চুব দিয়া নাই বেট বলটো দূৰৰ কথা এইটো মালিক এইটো মানে তাক মানে কি ফিল্ডিঙে কৰিব দিয়া নাই তাক তাতে ইয়াৰ লেভেল ফাটা লেভেল এতিয়া বোলে খেলাখন জিকিলা হয় মালিকে তেতিয়া বেলেগ আছিল কিন্তু মালিকে যিটো লেভেল দিছে আজি গম পাইছে না আমি বেলেগক দিম এনেকৈ বুজিছা আমি এইটো ৰেংক কৰিম এতিয়া এই দীপাৱলী উপলক্ষে আৰু গৈ আছোঁ আৰু আমি এতিয়া এইটো দুয়োফালে দুটা পুখুৰী আৰু আমাৰ এই আইন ক্ষেত্ৰবাসখনত মানে 89ত অজগৰ খুৰ ওলাইছিল আৰু আমি এইটো ইয়াতে নমাই দিছিলোঁ অজগৰ খুৰত এই চাদ্দাম আৰু পলাশ গৈ আছে আগে আগে আৰু বীৰযোধাহঁত এখন আমাৰ হোষ্টেলখন লেফ্ট ছাইডত 88 ৰাইট ছাইডত RCC 5